দর্শক মণ্ডলীলৈ নমস্কাৰ জনাই আজিৰ বিষয়বস্তু আৰম্ভ কৰিছোঁ। আজিৰ বিষয়বস্তু হৈছে বিভিন্ন পৰীক্ষাৰ ফলাফল, বিশেষকৈ অহাকালি যেহেতু মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব, তাকে লৈ বহু সময়ত বহু অপ্ৰীতিকৰ মানে অসংযত কিছু ঘটনা আমাৰ চকুত পৰিলক্ষিত হয়। যেনেকৈ পৰীক্ষাত ফলাফল বেয়া হ'লে আনকি জীৱনৰ একেবাৰে চূড়ান্ত শিখৰলৈ যা শব্দটো প্ৰয়োগ কৰিবলৈ অনিচ্ছা সত্ত্বেও জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আপ টু সুইচাইডলৈকে সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ই চূড়ান্ত ভুল, একেবাৰেই কি ভুল বুলি ক'ম ঠিক শব্দ নাই। মুঠতে মানৱ জীৱনৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক, আটাইতকৈ বেয়া শব্দটোৱে হৈছে সেইটো যে আত্মহত্যা বা সুইচাইড। কাৰণ ইয়াক কেতিয়াও মানৱ সমাজৰ কাৰণে গ্ৰহণযোগ্য হ'বই নোৱাৰে। কাৰণ যিকোনো পৰিস্থিতিত আমি জীয়াই থাকিব লাগিব। কাৰণ অকৃতকাৰ্যতাই কৃতকাৰ্যতাৰ মূল, ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, এই কথাটো আমি জানো আৰু এইটোৱে বাস্তৱ। কাৰণ যিকোনো পৰীক্ষাৰ ফলাফল মানে এইটো জীৱনৰ একমাত্ৰ আৰু শেষ পৰীক্ষা কেতিয়াও হ'ব নোৱাৰে। কাৰণ জীৱনটো যিকোনো পৰিস্থিতিতে আমি চলাই লৈ গৈ থাকিব লাগিব আৰু এয়াই হৈছে জীৱনৰ মাধুৰ্যতা। দুখবিহীন সুখো যেনেকৈ অনুভৱ কৰিব নোৱাৰি, ফেইলবিহীন পাছৰো কোনো মানে অনুভূতি থাকিব নোৱাৰে। সেই গতিকে মই অকৃতকাৰ্য হোৱা, এইবাৰ অকৃতকাৰ্য মানে এনেকুৱা নহয় যে যিকেইজনে ফেইল হৈছে তেনেকুৱা নহয়। যিয়ে ষ্টেণ্ড কৰিব বিচাৰিছিল ষ্টেণ্ড কৰিব পৰা নাই, যিয়ে ফাৰ্ষ্ট ডিভিজন পাব বিচাৰিছিল ফাৰ্ষ্ট ডিভিজন পোৱা নাই, কোনোবাই হয়তো ইংৰাজীত লেটাৰ পাবলৈ ইচ্ছা মানে এটা কৰিছিল, সেইটো নোৱাৰিলে, কোনোবাই পাছ কৰিবৰ চেষ্টা কৰিছিল, তেওঁ নোৱাৰিলে। তো সকলো অকৃতকাৰ্য হোৱা ব্যক্তিসকললৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, এইটো পৰীক্ষা জীৱনৰ অন্তিম আৰু চূড়ান্ত পৰীক্ষা হ'ব নোৱাৰে। যিকোনো পৰীক্ষা, ই চাকৰিৰ ইণ্টাৰভিউৱে হওক আৰু যিকোনো পৰীক্ষাৰ ফলাফলেই হওক। গতিকে মই আহ্বান জনাইছোঁ, অকৃতকাৰ্যতাৰ পইণ্টবিলাক গ্ৰহণ কৰি পুনৰ কৃতকাৰ্যতা হোৱাৰ কাৰণে আগবাঢ়ি যোৱাই হৈছে মানৱ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় দিশ। সেই গতিকে মই অনুৰোধ কৰিম সকলোলৈ যে কোনো অকৃতকাৰ্যতাই যাতে আমাক অকলশৰীয়া কৰি তুলিব নোৱাৰে, আমাক যাতে নিথৰুৱা কৰি তুলিব নোৱাৰে। সেই কথাটো এনেকৈ ধাৰণা কৰিব লাগিব যে কৰ্ম আমাৰ হাতত থাকে, কিন্তু ফলাফল কোনো পধ্যেই আমাৰ হাতত নাথাকে। যিকোনো কাৰণত, ই প্ৰাৰ্থনাই হওক, পৰীক্ষাই হওক আৰু যিকোনো কামৰ কাৰণেই হওক। যদি আমি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছে যে আমি স্বৰ্গবাস পাবৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ, ধৰ্ম উপাসনা কৰোঁ, আমি ধৰ্ম উপাসনা কৰিব পাৰিম, কিন্তু স্বৰ্গবাসৰ দায়িত্ব কিন্তু আমাৰ হাতত নাই। যিকোনো ক্ষেত্ৰতে কামহে আমি কৰিব পাৰোঁ, ফলাফল বেলেগে প্ৰদান কৰে। সেই গতিকে বেলেগৰ ওপৰত ডিপেণ্ড কৰি নিজৰ জীৱনটোকে তুচ্ছ বুলি ধাৰণা কৰাটো একেবাৰেই মূৰ্খামি। আৰু মই আশা কৰিম কোনেও যাতে এনেকুৱা মানে মূৰ্খামি চিন্তাধাৰা মনত পুহি নাৰাখে, তাৰ বাবে আহ্বান জনাই বি পজিটিভৰ আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত।